মই কৰি লওঁ গোটেই কামখিনি। মাজৰ চাংখন মই ভাঙি দিছোঁ। মই ভুচিৰ দুটা ব্যৱস্থা কৰিছোঁ। এখন চাং ভাঙি দিবলগীয়া হ'ল। ইয়াত অকণমান শাকৰ খেতি কৰি থকা আছে, এইবিলাক দিছে ধুনীয়াকৈ। এইখিনি চব ভুচি আমি দি থৈ দিছোঁ। কেনেকুৱা হয় বস্তুটো এতিয়ালৈকে গম পোৱা নাই। বেছি সাৰ হৈ গ'লেও খাৰ উঠি যাব পাৰে। এইবিলাকতো এনেই দুই এটা জেগাত ছিটিয়াই থৈছোঁ কিবা কিবি, কি হয় নাজানো। এইবিলাক ওলাইছে সৰু সৰুকৈ দেখিছে। নমস্কাৰ বন্ধু বান্ধৱী, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰা আছামলৈ। তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনাৰ লগত প্ৰেজেণ্ট হৈছোঁ। তো আজি মানে এনেকুৱা হৈছে, মোৰ আজি ফাৰ্মখনত এখন চাং ভাঙি দিবলগীয়া হ'ল। তো চাংখন কি কাৰণে ভাঙিবলগীয়া হ'ল আপোনালোকে ভিডিঅ'টো চাব, আপোনালোকে শেষত গম পাই যাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গেছ আপোনালোকক ভিডিঅ'টো আপডেট দিব বিচাৰিছোঁ যে মই মাজৰ চাংখন মই ভাঙি দিছোঁ আৰু চাংখন ভাঙি এটা নতুন ষ্টেপ ল'ব বিচাৰিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এয়া ভাঙি চফা কৰিব লাগিব পুৰা ধুনীয়াকৈ। কৰি কি কৰিম মই দেখাই দিম আপোনালোকক। তো ফাৰ্মখন দেখিছে, চাংখিনি ইয়াত ওপৰত উঠাই দিলোঁ, গোটেই চিলিঙিখিনি। তো চিলিঙিখিনি ওপৰত উঠাই থৈ দিছোঁ, এইটো খালী কৰি দিলোঁ। ভাঙিবৰ কাৰণে ইচ্ছা নাছিল যদিও উপায় নাই, কিছুমান প্ৰব্লেমৰ কাৰণে আজি মই ভাঙিবলগীয়া হৈছে। তো প্ৰব্লেমবিলাক কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাবই নিশ্চয়। তো মই কি কাৰণে কেনেকৈ কি ছিষ্টেম কৰিবলৈ গৈ আছোঁ ফাৰ্মখনত মানে, তো সেই বিষয়টো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাই যাব। তো আপোনালোকে চাই থাকক। এদিন চাঙতে কৰি থকা হৈছিল, আজি দুৰ্ভাগ্যবশত মাজৰ চাংখন উঠাই দিবলগীয়া হৈছে। আকৌ পাতিম লাহেকৈ, সেইকাৰণে মানে এই পৰা হৈছে বস্তুটো আপোনালোকে গম পাবই নিশ্চয়। চব একদম ধুনীয়াকৈ খালী কৰি গোটেই তলটো সমান কৰিছোঁ আৰু তলটো সমান কৰি মেডিচিন কিবা কিবি মাৰি ধুনীয়াকৈ এটা ছিষ্টেম কৰিম। তো আপোনালোকক ছিষ্টেমটো দেখাই দিম বাৰু, এইটোতো কণ্টিনিউ কৰিব তেতিয়া গম পাই যাব। আৰু পূৰা ধমাকা কাম লগাই থোৱা হৈছে আৰু ঘৰতে লাগি আছোঁ গোটেইখিনি। এইবিলাক বস্তুবিলাক ধুলো আছে আৰু 2 দিনৰ ভিতৰতে পোৱালি আহিব। পোৱালিখিনি ৰাখিবৰ কাৰণে সুবিধা কেনেকৈ কৰিম মানে কি হয় গম পাই যাব আপোনালোকে। মই ফাৰ্মখন মাজৰ এই ছাইডটো গোটেইটো ভাঙি দিলোঁ আৰু ভঙাৰ কাৰণটো কি আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া মই আপোনালোকক জনাই দিম। তো আজি এই গোটেইখিনি ভাঙিম নেকি সেইটো আপোনালোকে হয়তো ভাবিব পাৰে। তো সেই বিষয়ে মই অলপ পিছত জনাই দিম আপোনালোকক। মই এখন ভাঙি দিলোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই লুকটো চেঞ্জ কৰিব গৈ আছোঁ বুলি, মোৰ কামখন অকণমান বেলেগকৈ কৰিব গৈ আছিলোঁ। তো আপোনালোকক দেখাই দিছোঁ, তেন্তে চাই লওক ভিডিঅ'টো। চাওক, ফাইনেলি মোৰ গোটেই বস্তুটো লুক চেঞ্জ কৰি দিলোঁ। তো আমি ইয়াৰ পৰা সেয়া লাগি দেখিছোঁ কি ধুনীয়াকৈ এটা লুক মানে চেঞ্জ কৰি দিয়া হৈছে আৰু ইয়াৰ ফাৰ্মখনৰ। তো ওপৰত মানে ব্ৰডিং কৰিবলৈ ঠাণ্ডা দিনত অলপ অসুবিধা হৈছিল, গতিকে মই তলত ব্ৰডিং কৰাৰ সুবিধা কৰি লৈছোঁ। চাংখন ভাঙিব মন নাছিল যদিও উপায় নাই, তো কিছুমান সুবিধা চাবলগীয়া হৈছে। তো সুবিধাৰ কাৰণে এইখিনি এনেকৈ বনাই দিলোঁ। তো ইয়াতে 4টা বৰ্ডিং বনাইছোঁ দেখিছোঁ। তো মানে বৰ্ডিং এনেকৈ ঘৰতে বস্তা চিলাই কৰি লগাই দিছোঁ। তো ঠাণ্ডা দিনত এনেকুৱা অসুবিধা হৈছিলে, ওপৰ ফালৰ পৰাও বতাহটো সোমাই, তল ফালৰ পৰাও বতাহটো সোমাই। গতিকে এতিয়া চাংখন ভাঙি তলত কৰি দিলোঁ। তলত কৰি দিলে অকল ওপৰ ফালৰ পৰা ধৰক বতাহটো সোমালে হয়, আৰু ওপৰৰ পৰা বতাহটো সোমাব নোৱাৰা ব্যৱস্থা কৰি থৈছোঁ। এইবিলাক দেখিছে চাৰিওৰান বনাই থৈছোঁ। এই ওপৰ ফালেও চিলিঙি লগোৱাৰ ব্যৱস্থা কৰিম, ধুনীয়াকৈ চিলিঙি লগাই এফালৰ পৰা মানে বতাহটো সোমাব নোৱাৰা কৰি দিব লাগিব। তো গতিকে অকণমান মেহনত কৰিবলগীয়া ঠাণ্ডা দিনত। তো কৰিছোঁ যিমান পাৰোঁ, ৰিজাল্টটো যাতে ভাল হওক, তো তাৰ কাৰণে কাম কৰি আছোঁ। যিসকলে চাং ফাৰ্মত কৰিছিলে আপোনালোকেও সেইটো ছিষ্টেম কৰি চাব পাৰে এবাৰ। মই ফাৰ্ষ্ট টাইম কৰিছোঁ বাৰু। আকৌ কি হয় অসুবিধা বা সুবিধা সেইটো পাছতহে গম পাম। আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম। তো গোটেইখিনি শেষত কি হয় কি নহয় ৰিজাল্টটো আপোনালোকক আকৌ নতুন এটা ভিডিঅ' বনাই মই আপোনালোকক আপডেট দি দিম। তো আপোনালোকে নেক্সট ষ্টেপটো কৰি চাব পাৰিব তেতিয়া। তো বহুতে কৈ আছিলে যে মাটিত মেইনটেনেঞ্চটো কৰিবলৈ অকণমান সুবিধা হয়। চ' এবাৰ ময়ো ট্ৰাই কৰি চাইছোঁ কেনেকুৱা হয়। তো মই এতিয়া ডাঙৰ যেতিয়া হ'ব, ইয়াৰ পৰা ডাঙৰ হ'লে মই ছাইডত ট্ৰেন্সফাৰ কৰি দিম। 2টা ছাইডে ভঙা নাই বাৰু এতিয়ালৈকে, তো সেইকেইখন নাভাঙো বুলিয়ে ভাবিছোঁ। তো যেতিয়া ডাঙৰ হ'ব তেতিয়া ট্ৰান্সফাৰ কৰি দিম। মই ভুচিৰ দুটা ব্যৱস্থা কৰিছোঁ আজি। আগতে মই কেতিয়াও কৰা নাই, এবাৰ ফাৰ্ষ্ট টাইম মই কৰিব লৈছোঁ। তো কি ভুচি হয় আপোনালোকক এবাৰ খাই দিছোঁ। চাওক, এয়া হ'ল কাঠৰ ভুচি। মই ফাৰ্ষ্ট টাইম ইউজ কৰিব লৈছোঁ কাঠৰ ভুচি। তো কাঠৰ ভুচিটো আপোনালোকে আগত যদি কোনোবাই কৰিছে জনাব কেনেকুৱা হয়।
তাৰপিছতে ওপৰত মই ধানৰ ভুচিটো ছটিয়াই দিছোঁ পাতলাকৈ। তো ভুচিটো ফাৰ্ষ্ট টাইম কৰি চাওঁ কেনেকুৱা হয় কি নহয় ৰিজাল্টটো। আপোনালোকে যিখিনিয়ে কৰি আছে আগত আপোনালোকে জনাবচোন কমেণ্ট কৰি এবাৰ কেনেকুৱা হয় ৰিজাল্টটো। তো মই ফাৰ্ষ্ট টাইম কৰিব লৈছোঁ, মোৰ এইটোৰ বিষয়ত কম এক্সপিৰিয়েঞ্চ। তো গতিকে আপোনালোকেও দিহা পৰামৰ্শ এটা দিব। তো ইয়াত দেখিছে নহয়, এই বস্তুটো মানে পূৰা ধুনীয়াকৈ আনি ৰ'দত অকণমান শুকুৱাবলগীয়া হৈছে। বৰ বেছি নাই শুকোৱা, তো বেছি শুকুৱালেও মানে উৰি যাব পাৰে। তো উৰি গ'লে পোৱালিখিনি চিয়াৰি লাগিব পাৰে। তো গতিকে অকণমান জেগাকৈ থৈছোঁ বস্তুটো দেখিছে। তো কিন্তু এই যিটো ধানৰ ভুচিটোতকৈ অকণমান এইটো মেহনত কৰিবলগীয়া হয়। গতিকে সেইটো ক্ষেত্ৰত অকণমান অসুবিধা পাইছোঁ। তো আপোনালোকে জনাব কেনেকুৱা অসুবিধা হ'ব। সম্পূৰ্ণ কৰি লওঁ গোটেই কামখিনি কৰি শেষ হোৱাৰ পিছত আপোনালোকক দেখাম আৰু দেখাই ভিডিঅ'টোৰ পৰা মই বিদায় ল'ম। তো বৰ্ডিঙৰ কাম দেখিছে চলি আছে একদম ধুনীয়াকৈ। A few hours later. তো গাইজ ফাইনেলি মোৰ বৰ্ডিঙৰ কাম ক্লিয়াৰ হৈ গ'ল। তো আছে পেপাৰ পাৰিবৰ কাৰণে পেপাৰ পাৰিম, তাৰপিছতে পোৱালি আহিব, পোৱালি ভৰাম আৰু কি হয় আৰু আপোনালোকে জানেই বাকীখিনি। তো মই পাছত যদি পাৰোঁ পোৱালি অহাৰ পৰা পিছত দেখাবলৈ চেষ্টা কৰিম। তো এয়া চব একদম ধুনীয়াকৈ বৰ্ডিঙৰ কাম কৰি দিলোঁ। এইবিলাক পূৰা টিপাল লগাই দিছোঁ হা। তো এইখিনি কৰি মেলি ক্লিয়াৰ কৰি আৰু নেক্সট ষ্টেপটো লৈ আহোঁ আৰু। তো আজি দেখিলে এইখিনি কেনেকৈ কি কৰিছোঁ মই সকলোবিলাক দেখাই দিলোঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনাৰ লগত প্ৰেজেণ্ট হ'ম। তেন্তে আজিলৈ বাই বাই, জয় আই অসম।